থুলমূলকৈ এয়া জন্মাষ্টমী আয়োজন কৰোঁ বুলি ভাবিছোঁ। অকণমান প্ৰসাদ আগবঢ়াম। পিঠাগুড়ি চাউল তিয়াই ৰাখিছোঁ। সেই ক্ষীৰৰ কাৰণে গাখীৰ থৈ দিছোঁ। পিঠাগুড়িকেইটা খুন্দি লওঁ। এয়া মোৰ পিঠাগুড়ি খুন্দি হৈ গৈছে। চালি আছোঁ, মোৰ লগৰজনী আহি পাইছেহি, শিল্পী। পূজা বুলি মাতিছোঁ তাইক। গাটো এতিয়া খৰকৈ মেখেলা চাদৰযোৰ পিন্ধি ভাবিলোঁ লাডু কেইটামান বনাই লওঁ। পিঠাগুড়ি লাডু, কেঁচা লাডু। ঘিউ চেনি দি লাডুকেইটা বনাবলৈ চেষ্টা কৰিছোঁ। ভালকৈ নাজানো, চেষ্টা কৰিছোঁ। ঘিউ চেনিৰ লগত অকণমান গাখীৰ মিলাই লাডুকেইটা ভাল হ'ব বুলি ভাবিলোঁ। পিছে পাৰিছোঁগৈ বনাব। পূজাৰ ওচৰত শৰাই আগবঢ়ালোঁ। কলপাতৰ যিহেতু ইয়াতে সুবিধা নাই, সেইকাৰণে এনেকৈ ডিছপ'জেল দি পেলাই আগবঢ়াইছিলোঁ। আৰু এয়া প্ৰসাদ খাবলৈ সকলো ৰেডি হ'ল। প্ৰসাদ দিছোঁ। ধন্যবাদ। থুলমূলকৈ এনেকৈ দেখুৱালোঁ।